उस पॉइंट को शिव शक्ति के नाम से जाना जाएगा। নমস্কাৰ, এই মুহূৰ্তত দিবলৈ আহিছোঁ আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব। এই মুহূৰ্তত দিবলৈ ওলাইছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এছআই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুক লৈ পুনৰ সৰব হৈ পৰিছে CBI। ক্ষীপ্ৰগতিত চলাইছে তদন্ত প্ৰক্ৰিয়া। ইতিমধ্যে CBIয়ে প্ৰথমটো গোচৰৰ অভিযোগনামা দাখিল কৰিছে যদিও তাৰ পিছতেই পুনৰ আৰম্ভ হৈছে CBIৰ তদন্ত প্ৰক্ৰিয়া। অতি সোনকালেই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ আঁৰত থকা সকলোবোৰ দোষীক উলিয়াব বুলি প্ৰতিশ্ৰুতি দিছে CBIৰ দলটোৱে। এটা বিগ ব্ৰেকিং নিউজ। পূৰ্ব নগাঁও আৰক্ষী অধীক্ষক SP লীনা দলেৰ নিৰাপত্তাৰক্ষী হিচাপে নিয়োজিত হৈ থকা সকলোবোৰ জোৱানক ক্ষীপ্ৰগতিত চলাইছে তদন্ত প্ৰক্ৰিয়া। অতি সোনকালেই পোহৰলৈ আহিব আচল ৰহস্য, কিয়নো ইতিমধ্যেও দাখিল কৰিছে প্ৰথমটো অভিযোগনামা আৰু সোনকালেই সকলোবোৰ অভিযোগনামা দাখিল কৰিব বুলি প্ৰতিশ্ৰুতি দিছে CBIৰ দলটোৱে। পৰৱৰ্তী খবৰটো হ'ল চন্দ্ৰমাত চন্দ্ৰযান 3য়ে অৱতৰণ কৰা স্থানৰ নামকৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, আৰু সেই স্থানৰ নাম হ'ল শিৱশক্তি পইণ্ট। कि स्पेस मिशंस के टच डाउन पॉइंट को एक नाम दिए जाने की वैज्ञानिक परंपरा है। चंद्रमा के जिस हिस्से पर हमारा चंद्रयान उतरा है, भारत ने उस स्थान के भी नामकरण का फैसला लिया है। अब उस पॉइंट को शिव शक्ति के नाम से जाना जाएगा। পৰৱৰ্তী খবৰটো হ'ল চন্দ্ৰযান 3 মিছনত অংশীদাৰ হ'ল অসমৰ বোৱাৰী। তিনিচুকীয়াৰ নিশা শৰ্মা নামৰ চাইণ্টিষ্ট জনীয়ে ফেচবুক লাইভত আহি শ্বেয়াৰ কৰিলে নিজৰ মন্তব্য। অসমবাসী হিচাপে আজি সকলোৱে গৌৰৱান্বিত, কিয়নো বিশ্ব ইতিহাস ৰচিলে ভাৰতে। দেশবাসীৰ এই মৰম আৰু সফলতাৰ প্ৰতি আপ্লুত হৈ অসমৰ বোৱাৰী নিধি শৰ্মাই জনালে শুভকামনা। ফার্স্ট অফ অল আমি চন্দ্রয়ান 3 এর মতন একটা টিমের পার্ট যে এত বড় একটা বিশ্ব হিস্ট্রি বানালো, আর সেকেন্ডলি ফর দ্য ফ্যাক্ট যে আমি একজন ভারতবাসী যেখানে কমিউনিটিজ মানে ফ্যামিলি, আর আমি আমার এতগুলো ফ্যামিলিজ থেকে অনেক আদর আর রেসপেক্ট পাচ্ছি। আই এম হাম্বলড, আর আই এম সরি আমি আপনাদের সাথে ইন্টারাক্ট করতে পারলাম না এখন, কেন কি আমি এখনও পোস্ট ল্যান্ডিং অ্যাক্টিভিটিস নিয়ে অনেক ব্যস্ত। আমি এই মেসেজে আপনি সবাইকে আমার অনেক অনেক ধন্যবাদ জানাচ্ছি।